হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি বনাম। আমি ঘৰত খাই থাকোঁ, বহুত ভাল লাগে খাই পেলাই। তো ভাবিছোঁ আজি আপোনালোককো মানে ৰেচিপিটো শ্বেয়াৰ কৰোঁ। তো এইটো হৈছে মই কাচকল এটা লৈছোঁ। তো এইটো গুচাই এতিয়া মই কাটিম। মই এতিয়া কাচকলখিনি কাটি ল'লোঁ, এনেকুৱাকৈ কাটি লৈছোঁ। কাটি মানে এনেকুৱা মিহি মিহিকৈ, ইমানো পাতল কৰা নাই, অলপমান মোটা ৰাখিছোঁ, এনেকুৱাকৈ কাটি লৈছোঁ। তো এটা কাচকল কাটোতে ইমানখিনি হৈছে, তো আমাৰ কাৰণে বহুতখিনিয়ে হৈছে। তাৰপিছত এইটো হৈছে মগু দালি আৰু চাউল ভিজাই থৈছোঁ, এইখিনি পিচিম। তাৰপিছত মই এয়া নহৰু, আদা নহৰু গুচাই লৈছোঁ আৰু এইটো পিঁয়াজ এটা গুচালোঁ। তো এতিয়া কাটিম, ৰেডি কৰোঁ। আদা নহৰুখিনি পিচি লওঁ, তাৰপিছত এই দালি আৰু চাউলখিনিও মই পিচি পেলাই ৰেডি কৰি লওঁ। তো এতিয়া মই আদা নহৰুখিনি পিচি ল'ম। তাৰপিছত চাউল আৰু দালিটো ভিজাই থৈছিলোঁ যে, তো এইখিনি পিচিম। আগতে এইখিনি পিচি লওঁ, তাৰপিছত সেইখিনি পিচিম। আদা নহৰুখিনি পিচি ল'লোঁ। এতিয়া মগু দালি আৰু চাউল যে ভিজাই থৈছিলোঁ সেইখিনি পিচি ল'ম, পিচি পেষ্ট বনাই ল'ম। তো মই এইখিনি পেষ্ট বনাই ল'লোঁ। মই বেছি গুড়া কৰা নাই, অলপ মানে গোটা গোটা হৈ থাকিলে খাবলৈ ভাল লাগে। তো ইমানখিনি হৈছে পেষ্ট। তাৰপিছত ইয়াত এতিয়া মই আদা নহৰু অকণমান দি দিম, এইখিনি দি মিক্স কৰি ল'ম। তাৰপিছত অকণমান নিমখ দিম, নিমখ অলপমান দিম আৰু সোৱাদ অনুসৰি নিমখ অলপমান দিম। তাৰপিছত দি পেলাই গোটেইখিনি মিক্স কৰি ল'ম। তো মিক্স কৰি পেলাই তাৰপিছত এতিয়া অকণমান হালধি দিব লাগিব কালাৰটোৰ কাৰণে। তো মানে এইটো মচুৰ দাইল নহয়, মগু দাইল হয় ন, সেইকাৰণে কালাৰটো মানে ইমান নোলায়। সেইকাৰণে অকণমান হালধি দিলে মানে তেতিয়া কালাৰটো খুব ধুনীয়া হয়, চাবলৈ ভাল লাগে। তো মই এতিয়া এইখিনি মিক্স কৰিলোঁ। তো এতিয়া অকণমান হালধি দিম, হালধি অকণমান দিম আৰু কালাৰৰ কাৰণে। তো এইটো হৈ গ'ল, এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। চাওক এতিয়া কালাৰটো চাওক, ইমান ধুনীয়া লাগিছে। মই গোটেইখিনি এতিয়া মিক্স কৰি লৈছোঁ। বস্তুটো মানে ডাঠ হৈ আছে, তো সেইকাৰণে মই অলপমান পানী দিম, অলপমান দিম। সেইখিনি মানে অকণমান কিবা হ'বৰ কাৰণে অলপমান পানী দিম। এতিয়া চাওক, এতিয়া ধুনীয়াকৈ পিচটো এতিয়া ধুনীয়া হৈছে হয়। এতিয়া আৰু এতিয়া অকণমান পানী দিম আৰু অকণমান দিম, দিলে এতিয়া। তো মই এতিয়া পেনত অলপ তেল লৈ লৈছোঁ, অকণমান মানে তেল লৈছোঁ। এতিয়া লৈ পেলাই এতিয়া মই ফ্ৰাই কৰিম। তাৰপিছত এতিয়া এইটো কলটো এনেকৈ ইয়াত এইখিনি বস্তুখিনি মানে পেষ্টখিনি কলটোত এনেকুৱাকৈ লগাই ল'ম। মই হাতেই ব্যৱহাৰ কৰিছোঁ, হাত দি কৰিলে মানে সহজ হয়, সেইটো কাৰণে হাত দি কৰিছোঁ। তাৰপিছত এতিয়া মই দিওঁ, তেলখিনি গৰম হৈ গ'ল। তো মই এতিয়া কলটো দি দিওঁ, দিছোঁ। তাৰপিছত আৰু দি দিওঁ কেইটামান, দিছোঁ। এইখিনি ফ্ৰাই কৰি লওঁ। এতিয়া মই এইখিনি উল্টাই দিছোঁ, অলপ কালাৰটো মানে চেঞ্জ হৈ গৈছে। এইখিনি অকণমান উল্টাই দিওঁ, তাৰপিছত চাই দিওঁ। এতিয়া অলপ কালাৰটো উল্টাই দিম, ৰঙচুৱা কৰিব লাগিব কালাৰটো। এইখিনি মই ফ্ৰাই কৰি ল'লোঁ, হৈ গ'ল। চাওক ইমান ধুনীয়া কালাৰ, মানে দেখি একদম খাই দিওঁ লাগিছে। চাওক এতিয়া তৰকাৰীটো বনাওঁ ইয়াৰ। এই চাওক তেলখিনি গৰম হৈছে, তো এতিয়া মই বহুতেই গৰম হৈ গ'ল। তো তেজপাত দি দিছোঁ, তেজপাত দি দিলোঁ তেলখিনি। তেজপাত দিয়াৰ পিছত এতিয়া মই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ভাজি আছোঁ, এইখিনি অলপমান কালাৰটো চেঞ্জ হ'ব দিওঁ। তাৰপিছত মছলাখিনিত লৈছোঁ মিট মছলা, জিৰা, জলকীয়া গুড়া আৰু হালধি, নিমখ আৰু আদা নহৰুখিনি দি মই পানী দি পেলাই মানে থৈছিলোঁ। পানী দি থ'লে মানে গোটেইখিনি একলগ হৈ যায়, ধুনীয়া এটা পেষ্ট হৈ যায়। তো এতিয়া এইখিনি মই পিঁয়াজখিনি অলপমান কালাৰটো চেঞ্জ হ'লে তেতিয়া এই মছলাখিনি মই এতিয়া ঢালি দিম। পিঁয়াজখিনি অকণমান কালাৰ চেঞ্জ হৈছে, তো এতিয়া আমি ইয়াতে মছলাখিনি দি দিম। গোটেইখিনি লৰাই দিম আৰু জুইটো অলপ কমাই দিম, নহ'লে লগে লগে লাগি যাব। এতিয়া লৰাই লৈছোঁ। মছলাখিনি অকণ সময় ভাজিম ল' ফ্লেমত দি। তো এতিয়া ভাজি লৈছোঁ, অলপ সময় ভাজি লওঁ।
চাওক মছলাখিনি ভাজা হৈ গ'ল, চাইডে চাইডে তেল এনেকৈ বিৰিঙি আহিছে চাওক। তো মছলাখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া ইয়াত অলপমান পানী দি দিম। এই মছলা বাতিটোতে মানে মছলাখিনি লাগি আছিলে অলপ, তো এইখিনি পানীখিনি মই ইয়াত দি দিছোঁ। তাৰপিছত আৰু অলপমান দিম। এতিয়া দি এইখিনি অকণ সময় উতলিবলৈ দিম। এনেকৈ চামুচখনেদি লৰাই অকণ সময় উতলিব দিম। এইখিনি উতলি আহিছে। এতিয়া ইয়াতে মই কাচকল ফ্ৰাই কৰাখিনি সেইখিনি দি দিম। এতিয়া দি কাচকলখিনি এইখিনি দি লৈছোঁ। দি পেলাই এইখিনি উতলিবলৈ দিম ধুনীয়াকৈ। এইখিনিৰ লগত এতিয়া উতলি থাকিব। চাওক কি ধুনীয়াকৈ কালাৰটো খুবেই ভাল লাগিছে, মোৰতো খুব ভাল লাগিছে। এইখিনি অলপ সময় উতলিবলৈ দিম। ধুনীয়াকৈ উতলি আছে। তো আমি এনেকৈ খাম মানে, যদি শুকান খাই ভাল পায় তেতিয়াহ'লে শুকান কৰি দিব। এইটো বস্তু মানে শুকান খালে ভাল নালাগে, অলপ মানে থুপথুপীয়া হ'ব লাগে, পানীটো থাকিব লাগে, তেতিয়া খাই ভাল লাগে। তো এতিয়া এইখিনি আৰু অকণ সময় উতলিব দিম। তাৰপিছত মই ধনিয়া দিম, কাটি থৈছোঁ মান ধনিয়া, ঘৰৰে হয় আমাৰ। তো সেইখিনি দুটামান কাটি থৈছোঁ। তাৰপিছত চব্জিটো হ'লে আৰু তাৰ ওপৰতে দি দিম। এইখিনি এতিয়া হৈ গ'ল। মই ওপৰত ধুনীয়াকৈ ধনিয়াখিনি দি দিম। খুব ভাল লাগে গোন্ধটো। মইতো খুব ভাল পাওঁ, মানে মই মেগী চেগি বনালে মানে যি বনাওঁ এইখিনি ধনিয়াটো কাটি দিলে মানে খুব ভাল লাগে খাই। ধুনীয়া মানে ইয়াৰ গোন্ধটো, মান ধনিয়া গোন্ধটো। তো এতিয়া মই গেছটো নমাই দিম। খুব ভাল লাগিছে মোৰ ৰেচিপি ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।